যথেষ্ট আনন্দিত হৈছো আমি কষ্ট কৰিছো কাম কৰিছো ৰাইজৰ সেৱাত লাগিছো আমাৰ সকলো কাৰ্যকৰ্তা সেই হিচাপে ৰাইজে আমাক সমৰ্থন কৰিছে আৰু আজি বুলি নহয় আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিত মোৰ নিজা বাসগৃহত সদায় ৰাতি ৩০০ ৪০০ ৫০০ এনেকুৱা ৰাইজ আহি পেলাই UPPL দলত যোগদান কৰে আৰু ঘাইকৈ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নীতি আদৰ্শ আৰু বিটিআৰত UPPLৰ মডেল অফ পলিটিক্স এইটো ৰাইজে আস্থা আৰু বিশ্বাসত লৈছে ৰাইজে যথেষ্ট সুখী তাৰ কাৰণে আজি বিটিআৰত তেওঁলোকে UPPLৰ বাদে বেলেগ ৰাজনীতি দেখা পোৱা নাই বিটিআৰত নেতা হিচাপে শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ বাদে অন্য সেকেন্ড ব্যক্তি তেওঁলোকে বিশ্বাস নকৰে কোনোবা বাহিৰৰ পৰা আহি ক'ব পাৰে এইবিলাক কথা আজি বিটিআৰৰ বাকীসকলে সেইটো বিশ্বাসত নলয় ইয়াত বিশ্বাসত যদি লয় ওচৰতে পোৱা নেতা সকলোৰে আপোন সকলোৰ লগত মিলি পেলাই কাম কৰা সকলো জাতি জনগোষ্ঠী ধৰ্ম ভাষা ভাষীৰ ৰাইজৰ কাৰণে কাম কৰা এটাই নেতা আছে বিটিআৰত শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া গতিকে তেখেতৰ নেতৃত্বত যেটো সরকার চলি আছে অনাগত সরকার চলিবলগীয়া এইখিনি ৰাইজে আস্থা আৰু বিশ্বাসত লৈছে যাৰ কাৰণে আজি হাজাৰ হাজাৰ মানুহ UPPL দলত যোগদান কৰি আছে আজি কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ সমষ্টিত আহি গৈছে তেখেতৰ অহাৰ পিছত কিবা প্ৰভাৱ পৰিব নেকি নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক আমি শ্ৰদ্ধা কৰো সদায় আমি সন্মান কৰো তেখেতৰ আহ্বানতে আমি 2021 চনত পানাৰী বিধানসভা সমষ্টিৰ পৰা বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি জিকাই দিলো তেখেতৰ আহ্বানতে 2024 চনত আমি দৰং ওদালগুৰি সাংসদ এতিয়া বৰ্তমান অসম ৰাজ্য বিজেপিৰ সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া তেখেতক জিকাই দিলো এতিয়া আমি আমাৰ নিজৰ কাম কৰাৰ সময় গতিকে আমি নিজৰ কাম আমি কৰি যাম আমাৰ ইয়াত কোনে আহে কোনে নাহে ৰাজনৈতিকভাৱে আমি সেইটো লক্ষ্য নকৰো কিন্তু আমি আশা কৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত অহাৰ লগে লগে আমাৰ ইয়াত উন্নতিৰ এটা সুযোগ আমি পাম সেইটো আমি আশা ৰাখো কিন্তু কথাটো হ'ল কি আমি আমাৰ ৰাজনীতিটো আমি কৰিব লাগিব স্যাক্ৰিফাইস কৰি বিটিআৰ আমি সৃষ্টি কৰিবলৈ সক্ষম হৈছো বিভিন্ন জাতি জনগোষ্ঠী আন্দোলনৰ সময়ত আমাক সহায় আৰু সমৰ্থন জনাইছিলে তেখেতসকলক আমি শ্ৰদ্ধা কৰিব লাগিব আৰু এই শ্ৰদ্ধা আৰু তেখেতসকলক আমি মৰম কৰি আজি বিটিআৰখন চলাই আছো সেই হিচাপে আমি ৰাজনৈতিকভাৱে কোনোবা দলৰ প্ৰভাৱ বা কোনোবা আমাক আগ্ৰহণ কৰিব সেইবিলাকৰ লগত আমাৰ কোনো ক'বলগীয়া নাই এইবাৰ কিমান আশাবাদী আৰু কি এজেন্ডা লৈ আগবাঢ়িব আমিতো যথেষ্ট আশাবাদী কাৰণ যোৱা 4 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত যথেষ্ট উন্নয়নৰ কাম হৈছে যথেষ্ট জাতি জনগোষ্ঠীৰ কাৰণে উন্নয়নৰ কাম কৰিছে শান্তি সম্প্ৰতি ইয়াত বজাই ৰাখিছে আৰু এইটো আমি চিৰস্থায়ী আমি বিচাৰিছো আৰু আমাৰ অনাগত দিনত UPPL হিচাপে এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন অৰ্থনীতি শিক্ষা ক্ৰীড়া খেতি বা কৃষি সকলো দিশত আমি উন্নয়নটো বিচাৰিছো আৰু প্ৰমোদ বড়ো ডাঙৰীয়া জাতিটোৰ অৰ্থাৎ এই অঞ্চলত বসবাস কৰা সকলো শ্ৰেণীৰ মানুহৰ কাৰণে চিন্তা কৰিছে আৰু সেইটোৱে হৈছে আমাৰ লক্ষ্য আৰু অনাগত দিনত আমাৰ বিটিআৰখন এটা সুন্দৰ এটা উন্নত বিটিআৰ গঢ়াৰ কাৰণে আমি লক্ষ্য লৈ পেলাই নিৰ্বাচনত যুঁজিম আপোনাৰ সমষ্টিত আপোনাৰ প্ৰত্যাহ্বানটো হ'ব পাৰে নাই এতিয়াতো আমি প্ৰত্যাহ্বান হিচাপে আমি কাকো ভাবা নাই বিটিআৰত 26টা জনগোষ্ঠী আছে 26টা জনগোষ্ঠী মোৰ সমষ্টিটো আছে ৰাইজে যথেষ্ট উৎসাহটো মই দেখিছো আশাবাদীটো দেখিছো ৰাইজে দিনে দিনে আমাৰ কাম কাজ কৰা সহায় যাচিছে শলাগ লৈছে আৰু জয়ীনো হৈ আছে গতিকে সেই হিচাপে আমি ইয়াত প্ৰত্যাহ্বান হ'ব বুলি মই ভাবা নাই এটা অংক মই আপোনালোকক দিম 2020 চনত মই প্ৰায় 20,000 ভোট পাইছিলো মোতকৈ BPF 7,000 তলত আছে মোতকৈ BJP 8,000 তলত আছে ডিফাৰেন্সটো মাৰ্জিনটো গতিকে আজি BPFৰ 14,000 ভোট পাই পেলাই মোৰ লগত 7,000 ডিফাৰেন্সত পৰাজিত হোৱা তথা প্ৰাক্তন ডেপুটি স্পিকাৰ নেৰসন বড়ো ডাঙৰীয়া আমাৰ দলত আহিল গতিকে তেখেতে 14,000 পাইছিলে আমি 20,000 পাইছিলে সেইটো যদি ডাইৰেক্টলি আমি যোগ কৰি দিও 34,000 ভোট আমাৰ হাতত আছে ইয়াত 61,000 ভোট আছে গতিকে আমি আশা ৰাখিছো নেৰসন বড়ো ডাঙৰীয়াৰ লগত 14,000 নহয় 10,000 আহিলে মোৰ লগত মানে 25,000 নহয় 20,000 ভোট আছে যদি 30,000 আমাৰ হাতত ভোট আছে গতিকে প্ৰত্যাহ্বান হ'ব পৰা দল ইয়াত আমি দেখা নাই অইন এটা প্ৰসংগলৈ আহিছো যোৱা খালিংদৰত এখন সভাত সাংসদ তথা ৰাজ্যিক সভাপতি বিজেপিৰ দিলীপে এটা কথা কৈছিলে যে বড়োভূমিত নাইটো 6 চিডেল চলিব নাটো ইয়াত ট্ৰাইবেল এণ্ড বেল্টৰ চলিব দুটাৰে এটাহে প্ৰযোজ্য হ'ব ইয়াত দুয়োটা ইয়াতে প্ৰযোজ্য নহ'ব বুলি এটা কথা কৈছে তেওঁ এইখিনি কথাষাৰ
কেনেকুৱা ক'লে আমি নাজানো আৰু তেখেতেতো প্ৰথম সাংসদ নহয়, তেখেতে আগতো 5 বছৰ সাংসদ হৈছে আৰু আজি 10 বছৰৰ কাৰণে সাংসদ হৈছে। গতিকে সাংসদ হিচাপে দেশৰ আইনটো জানে বুলি আমি জানো, কিন্তু আমি বিটিআৰবাসীয়ে জানো 6 শিডিউলটো কি আৰু বিটিআৰটো কি আমি জানো। গতিকে তেখেতে যিখিনি কথা কৈছে আমাৰ মানুহ বুজি পাইছে আৰু যিটো কথা তেখেতে কৈ দিছে মানুহে ভাবিছে তেখেতসকলে মনৰ কথা কৈছে। গতিকে এইটো কাৰণে বিটিআৰৰ ট্ৰাইবেল বুলি নহয়, অসমৰ ট্ৰাইবেল হয়তো সজাগ হ'বলৈ হৈছে বা সজাগ হোৱাটো মই দেখিছোঁ। গতিকে এনেকুৱা কথাবিলাক ইমান সমাজৰ কাৰণে শুভ নহয় বুলি মই ভাবোঁ।